চমন পৰ্টেল আকৌ নতুনকে খোল খাব। কেতিয়াৰ পৰা কেতিয়ালৈকে সকলোখিনি ক'ম, তেতিয়াহ'লে এই ভিডিঅ'টোত একদম শেষলৈকে জড়িত হৈ থাকক। আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক, আৰু পাৰিলে যদি ইউটিউবত চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। চাওক, চমন পৰ্টেলৰ যোনে যোনে এপ্লাই কৰি থাকি গ'ল তোমালোকৰ এতিয়া চিন্তা কৰিবৰ কাৰণ নাই, কাৰণ এইখন নটিফিকেশ্যন আহিছে আৰু এই নটিফিকেশ্যনখনৰ মতে তোমালোকৰ কাৰণে চমন পৰ্টেল আকৌ খোল খাব। তেতিয়াহ'লে তেতিয়া কোনে কোনে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, কোনে কোনে নালাগে, আকৌ যাৰ থাকি গ'ল তেওঁলোকে লাগিব নেকি, তেওঁলোকে লাগিব, আৰু লগতে পুৰণাখিনিও কৰিব লাগিব নেকি, সকলোখিনি ক'ম। তেতিয়া চোৱা, তোমালোকৰ যদি প্ৰথমতে ক'বলৈ যাওঁ যে এইটোৰ চমন পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যনটো কোনে কোনে কৰিব লাগিব। চমন পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যনটোত যাৰ থাকি গ'ল, মানে নতুন ষ্টুডেণ্ট যাৰ থাকি গ'ল, তেওঁলোকেহে কৰিব লাগে। যদি তোমালোক ইয়াৰ আগতে সেই সিদিনালৈকে যে লাষ্ট ডেট আছিলে তেতিয়ালৈকে যদি তোমালোকে চমন পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন কৰিলা, তেতিয়াহ'লে তোমালোকৰ কোনো দৰকাৰ নাই, এইটো খুলিবই চাবই নালাগে, একোৱেই নাই, চব ঠিকে আছে। কিন্তু তোমালোকৰ যদি এয়া কৰা নাই, চমন পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন থাকি গ'ল, সেইকেইদিনত বহুতে মোলৈ ফোন কৰি সুধি আছিলে যে দাদা আকৌ খুলিব নেকি। তেতিয়ালৈকে কোনো নটিফিকেশ্যন অহা নাছিলে, কিন্তু বৰ্তমান নটিফিকেশ্যন আহিল যিহেতু তোমালোকে ধুনীয়াকৈ চাব পাৰিছা যে ইয়াত 13 জুনৰ পৰা খোলা আছে 17 জুন তাৰিখলৈকে। 13 জুনৰ পৰা 17 জুনলৈকে তোমালোকৰ কাৰণে এইটো খুলি দিছে চমন পৰ্টেলটো। আৰু কিন্তু 17 জুনত খুলিছে, যদি 17 জুনলৈকে আছে যদিও তোমালোকৰ 4টা বজালৈকেহে আছে আবেলি, তাৰপিছত নাই। কিন্তু সেইকাৰণে যদি তোমালোকে এতিয়ালৈকে এপ্লাই কৰা নাই, চমন পৰ্টেলৰ থ্ৰুৱেদি এপ্লাই কৰি লোৱা, কাৰণ তাৰপিছত যে খুলিব সেইটো আশা নাই। সেইকাৰণে এতিয়া তোমালোকক যেতিয়া চান্স দিছে, যাৰ থাকি গ'ল, সোনকালে তোমালোকে খুলি লোৱা, মানে ৰেজিষ্ট্ৰেশ্যনটো কৰি লোৱা। আৰু যদি তোমালোকে নিজে নোৱাৰা, এইটো মোৰ ফোন নম্বৰ, মোক কণ্টেক্ট কৰা, মই তোমালোকক ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰি দিম চমন পৰ্টেলত, আৰু এডমিশ্যন সকলোখিনি কৰি দিম মই। তেতিয়াহ'লে ডেটটো হ'ল 13 জুনৰ পৰা 17 জুন 2024 4টা বজালৈকে। ইয়াৰ আৰু এটা কথা আহিল যে তোমালোকে পুৰণাখিনিতো মই অলৰেডি ক'লোৱেই যে পুৰণাখিনি কৰিবলগীয়া কোনো কথা নাই, পুৰণাখিনি ইয়াত চাবই নালাগে, একোৱেই নাই। আৰু ইয়াৰ পিছত এটা মই ভিডিঅ' বনাম যে স্পট এডমিশ্যনৰ ওপৰত এটা বিশেষকৈ, কিন্তু এই ভিডিঅ'টো বৰ এটা ডাঙৰ নকৰোঁ। এই ভিডিঅ'টোত মই তোমালোকক এইটোৱে ক'লোঁ যে কোনে কোনে কৰিব লাগিব আৰু ডেটটো কেতিয়া আছে। তোমালোকে বৰ এটা চিন্তা কৰিবলগীয়া কথা নাই, কাৰণ এনেকৈ যেতিয়া ডেট দিছেই, নতুনকৈ আকৌ যেতিয়া খোল খাইছেই, সেইকাৰণে তোমালোকে আকৌ ধুনীয়াকৈ কৰি ল'ব পাৰিবা। ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিল, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ'ছ আনি থাকোঁ। আৰু তাতে যদি তোমালোকে ফেচবুকত চাই আছা, প্লিজ এই পেজটো ফ'ল' কৰি লোৱা, কাৰণ এনেকুৱা টাইপৰ কণ্টেণ্ট মই আনি থাকোঁ। তেতিয়াহ'লে মই দেৱজিৎ শইকীয়া, চাইনিং অফ।